এয়া গধূলিখন জংগল চাফা কৰাত লাগিছে। কি কৰি আছে এইবোৰ? ইমান হাবি আছে। কি হাবি ঘামি জামি এজনী বা চকু বোলে কাজল চকু। এয়া আমাৰ হেল্পাৰ। তোমাক হেল্প কৰি দিছে নি? দাও ঘালি পিনে চুমকি কি ঘাঁহ খাই আছে চোন। এইবোৰ জংঘল হৈ যায়, এইবোৰ অস্ত্ৰ শস্ত্ৰ লৈছে। এই ফুলজোপা বহুত ধুনীয়া হৈছে দেই। কোনজোপা? কোনজোপা? অঁ এইজোপা ইয়ালৈকে গোন্ধাই আছে ধুনীয়া। এইজোপা কি হয়? স্থলপদ্ম নেকি? মই দিয়া ডালটো নে? এইটো নলবাৰী পাণ আৰু এইটো এটা বেঙুনীয়া গধূলি গোপাল। এইটো হৈছে পঞ্চমুখী অপৰাজিতা, তাৰপিছতে একমুখী অপৰাজিতাও আছে। আৰু এইটো চবতছে ভাল লাগে মোৰ, এইটো জবাটো যে সাংঘাতিক ধুনীয়া কালাৰ ন? চব ধুনীয়া কালাৰ, কলি ওলাইছে, বহুত ধুনীয়া কালাৰ জবাটো, বহুত কলি ওলাইছে। গুড মৰ্ণিং, মই নয়নতাৰা সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আৰু এইটো আমাৰ ঘৰ নহয় আকৌ দেই, মই ভিডিঅ' কৰোঁতে ওচৰৰ মানুহৰ ঘৰহে ওলাইছে। আৰু চাওকচোন কিমান ধুনীয়া বতৰ কৰিছে, বহুত বেছি চুকাৰত দি আছে কেইবাদিন ধৰি পিনে। আৰু ইমান গৰম পৰিছে নহয়, অকণমানিজনীও অলপ আমনি কৰি আছে গৰমৰ কাৰণে। তাৰপিছতে আপোনাৰ মাহঁতৰ ঘৰতে আছোঁ। বাঁহ জ্বলোৱাৰ দিনাখনতো বহুত দেৰি হৈ গ'ল আৰু এইবোৰ কাম বন কৰি আজৰি হওঁতে। তাৰপাছত এইটো চাগে দুদিনমান পিছৰ ক্লিপ হয়। মাহঁতৰ ঘৰতে আছোঁ, অলপ মানে কি হয় অকণমানি ছোৱালীলৈ অলপ দিগদাৰী হয়তো, সেইকাৰণে মই আছোঁ তাতে। ভাবিলোঁ তাতো কিছুমান ক্লিপ লৈ লওঁ আৰু এয়া চাওক মাৰ ডালিম লাগিছে। ইমান ভাল নহয় ডালিমখিনি, কিন্তু দেখিবলৈ ধুনীয়া লাগিছে গছজোপা। আৰু এই আজি আমাৰ মা টোপনি নাইকিয়া হৈ গ'ল নি? আজি বাহিৰত ঘূৰিব নি মা? কি চাইছা তুমি? কি চাইছা তুমি? কি চাইছা? ও কি বাবা, কি তাই? তুমি কি ঠাইটা? আৰু মাহঁতৰ ঘৰত আছোঁ যিহেতু ভাবিলোঁ মায়ে কৰা ফুলগছখিনিকে অকণমান দেখুৱাওঁ আপোনালোকক। এইখিনি চাওক, সৰু সৰু কিবাকিবি লগাই থৈছে এইবোৰ টাবত, আৰু কেইটামান টাব আনি থৈছে লগাম বুলি, কিন্তু গৰমৰ উৎপাতত লগাবলৈ পৰা নাই। আৰু এই মানি প্লাণ্টজোপা ইমান ধুনীয়াকৈ হৈছে নহয়, বহুত ধুনীয়া হৈছে। আৰু ইয়াত দুজোপা লগাই দিছে ফুল, কিন্তু এজোপা এতিয়া ফুলা নাই, গৰমতে নেকি এনেকুৱা মৰহি যোৱাৰ নিচিনা হৈছে। আৰু এজোপা কালাৰকেইটা বহুত ধুনীয়া। আনিম বুলি ভাবিছিলোঁ, কিবাকিবি ফুল ঘৰতে থাকিয়ে গ'ল। আনিব লাগিব, ধেৰ ফুল আছে, কেইবামান আনিব লাগিব। চুৰকৈ আনিলে হয় বুলি কয়, কিন্তু চুৰ কৰি নানো আৰু বাৰু, খুজিয়ে আনিম। বেয়া দিব চুৰকৈ আনিলে। সেইবোৰ ইন্দ্ৰমালতী দিলে বাৰু মোক, ইন্দ্ৰমালতীজোপা বৰষুণৰ কাৰণে মৰিয়ে গৈছিলে প্ৰথমতে। আৰু দেখিছেনে আমাৰ পানী উঠি থাকে যে, একদম শেলুৱৈ পৰি গৈছে পূৰা। এইবোৰ তুলসী খেতি কৰা নিচিনা হৈছে মোৰ। আৰু চবতকৈ বেছি ভাল লাগে মোৰ এই হালধীয়া ফুলজোপা, নামটো নাজানো, কিন্তু মোৰ ফেভৰেট হয়। কালাৰো ধুনীয়া আৰু ইমান ফুলে নহয়। আৰু এইজোপা হৈছে কৰবী, আৰু কৰবীজোপা বহুত ডাঙৰ হৈ গৈছে। এতিয়া বৰ্তমান ফুলা নাই, সৰি গ'ল। আচলতে মই পিছবেলা ল'লোঁ যে ক্লিপটো। আৰু এয়া হৈছে মাৰ পাণ গছ। পাণ গছখিনি বহুত ধুনীয়া হৈছে, আৰু লহপহকৈ বাঢ়িছিলে। এবাৰ কোনোবাই আমাৰ ঘৰত কিবা কাম কৰি থাকোঁতে মিস্ত্ৰী এজনে ছিঙি দিলে, আৰু মানুহৰ হাত লাগিলেতো এনেকুৱা হৈ যায় ন, মৰি গৈছিলে। আকৌ হৈছে বাৰু এতিয়া, কিন্তু বগাবলৈ তেনেধৰণকৈ পোৱা নাই। তাৰমানে দিছে মায়ে বাঁহ চাহ এনেকৈ কাটি, আৰু এজোপা হৈছে। কিন্তু ধৰক এনেই পাণ গছ আপোনাৰ এইজোপা ফুল চাওক না, বহুত বছৰ মূৰত দেখিলোঁ। এজোপা যে আছিলে আগতে আমাৰ ঘৰত, পাছত নাইকিয়া হৈ গৈছিলে, বহুত বছৰ মূৰত দেখিলোঁ। কি কৈ আছিলোঁ, পাণ গছ বগাবলৈ কাৰণে আচলতে অলপ এনেকুৱা আপোনাৰ বেলেগ গছ হ'ব লাগে, বা আপুনি এনেকৈ চাং নিচিনা বনাই দিব পাৰিব লাগে, তেতিয়াহে ভাল হয় বেছি। আৰু এইজোপা হৈছে ফেভৰেট, মানে মোৰ গছৰ ভিতৰত আন এজোপা। আৰু এইজোপা হৈছে ৰঙা জবা। আৰু সঁচাকৈ কিন্তু ৰঙাটো এনেকুৱা নহয় যে কেমেৰাত এইটো উঠিছে কাৰণে তেনেকুৱা নহয়, আচলকৈ তেজ ৰঙা হয়। প্ৰত্যেক পূজাতে আচলতে এই ফুলটো ব্যৱহাৰ হয়। তো ভগৱান দুখ পাইছা হা?
কুটু এইফালে চা আমাৰ আমুনো আমাৰ চুমু আহি গ'ল আমাৰ চুমকু আহি গ'ল আমাৰ কুটু চুমকু চুমকি আমাৰ চুমকি 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 যাম গৰমত অৱস্থা দেখিছেনে কি হৈ গৈছে ইমানেই বেছি গৰম দিছে একে জোৰ দি জোপুৰা হৈ গৈছে চুমকি 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 কেতিয়াবা চুমকি ইমান মৰম কৰিবলে হ'ব অকল লাগি থাকে কৈছে চুমকি আছে অকল তাক জোকাই থাকে চুমকি চুমকু বোলে অহাৰ লগে লগে আহি যাওঁ যাতে দেখিছে মোক শুবলৈ নিদি দিছে অকণমান যদি মাথাটো থওঁ ন তেতিয়া দৌৰ মাৰি আহে যাতে থাকে মাতিম চাবতে কেনেকৈ দৌৰ মাৰি আহিব চুমকি চুমকি দেখিছে মাতে লগে লগে আহি যাওঁ মোৰ মমজনী মমজনী আমাৰ মমজনী এই বহুত ভাল হয় আৰু যে আমাৰ টিকলিজনী আহিছে যে এই কি কৰে জানে টিকলিয়ে যদি কান্দে নহয় একদম দৌৰ মাৰি যায় আৰু কোনোবা অচিনাকি মানুহে যে লৈ বুকি অৱস্থা বেয়া কৰি দিয়ে মানে তাই আজিকালি একদম টিকলিক পূৰা প্ৰটেকশ্যন দিয়ে আৰু গৈ পিনে আমাৰ দেৱাশ্ৰীৰ বিচনাৰ তলত সোমাই থাকে আৰু মায়ে কৈছে কি টিকলি কৰি থাকোঁ বোলে হয়তো আকৌ তাইৰ নাম দিছোঁ যেতিয়া কি টিকলি ন দেৱাশ্ৰী ঘৰত কি বুলি মাতিবা তুমি ঘৰত মায়ে মাতিব মামু বুলি আমি জিতি মাতো গধূলি সময়ত অলপ দেৰি চুমকিৰ লগতো খেলোঁ সময় পালে আৰু আমাৰ মা একদম ব্যস্ত কি অন্যমনস্ক হয় মানে মোবাইল চাই আছে চাওকচোন মই যে মোবাইলটো ইয়াত লগাই থ'লোঁ ভিডিঅ' হৈ আছে গমেই নাপায় তেওঁ আৰু মই চিলাই আছোঁ এটা গাৰু ৱাৰ আমাৰ টিকলি সৰিয়হৰ গাৰুৰ ৱাৰটো লাষ্ট টাইম যাওঁতে মই সৰিয়হ দি পিনে ধুনীয়াকৈ গাৰু এটা চিলাই দিছিলোঁ এতিয়া ভাবিছোঁ এটা ওপৰৰ কভাৰ এটা হ'লে ভাল কাৰণ চুলিত তেল চেল লগাই যে আজিকালি আকৌ তেল মালিচ লয় নহয় আমাৰ বাইদেৱে পূৰা একদম মাছাজ লয় আহে বৰমা এগৰাকী তেওঁ পূৰা তেল মালিচ দিয়েহি আৰু গোটেই তেল লাগি যায় সেইকাৰণে কভাৰটো হ'লে ভাল আৰু তেতিয়া মানে এইটো ধুই থাকিব পৰা যায় এইটো ডাঙৰ কভাৰ এটাই মই এনেকৈ কাটি পিনে নতুন কভাৰ ধুই মেলি তাৰপিছত এনেকৈ চিলাই দিছোঁ গোটেই পিংক মিলি গৈছে একদম আৰু এয়া চাওক মই আচলতে এইটো দেখাইছোঁ কেলৈ আমাৰ মায়ে আকৌ এইবোৰ কৰি বৰ ভাল পায় দেই এজোপা বেম্বো আৰু মানি প্লাণ্ট একদম পূৰা আমাৰ আচলতে দুইটা কুকুৰ এনেকুৱা নুমাল যে ফেনৰ বতাহত মানে একদম নুম হৈছিলে মই অলপ ধুই মেলি এইখিনি চাফা কৰি দিলোঁ এইটো আমুল কুলৰ এটা বটল তাৰ ভিতৰত এনেকৈ ভৰাই থৈছে আৰু তলত এইটো বিয়াতে উঠা কাপ এনেকৈ থৈছে তাৰ ওপৰত এনেকৈ বটলটো থৈ দিছে এই কাপকেইটা দেখিবলৈ ভাল লাগে ৰং বিৰঙী হয় কিন্তু আপোনালোকে এইবোৰত একো খাব নোৱাৰে আচলতে প্লাষ্টিকটো বহুত অৰ্ডিনেৰী নিচিনা হয় আৰু ইয়াত সৰু গিলাচ এটা চিচাৰ গিলাচ এই বেছি ফুল লগা এইবোৰ চব বিয়াতে উঠা হয় ইয়াৰে চাগে ভাঙিলে কেইটামান সেইকাৰণে থকাখিনিতে এনেকৈ সজাই পিনে থৈছে আৰু মানি প্লাণ্ট আৰু বেম্বো প্লাণ্টটো বৰ ধুনীয়া গ্ৰ'থ হৈছে জানেনে শিপাখিনি ইমান ধুনীয়া হৈছে যদিও ৰুমৰ ভিতৰত থৈছে মানে বহুত ধুনীয়া গ্ৰ'থ হৈছে আৰু কালাৰটো চাওক ইমান ভাল লাগিছে আমাৰ টিকলু মোক পিছত বহি এনেকৈ হাঁহি থাকে বৰ ভাল পায় জিতি কৰি থাকোঁ যে টোপনিতে হাঁহিছে কিন্তু এইটো আচলকৈ নহয় মোৰ কথা শুনি হাঁহিছে যে নহয় টোপনিতে হাঁহি আছে এতিয়া চকুটো মেলিও চাই এনেকৈ কোচত লৈ থাকিলে ধুনীয়াকৈ থাকে কেনে বিচনাত থৈ দিয়াৰ পিছত মানে পটককৈ সাৰ পাই যায় কৈছোঁ নহয় এইবোৰ চাওক তাক কেনেকুৱা কৰি আছে চাওক মোৰ ফালে চাই থকা নাই কিন্তু এইটো টোপনিতে আছে চেলাৰডাল কুচাই পিনে যি গোপা মাৰি চাই বাপৰে মই থাকিলোঁ কেইদিনমান মাহঁতৰ ঘৰত কাৰণ আপোনাৰ থাকিলে অলপ সুবিধা হয় আৰু অকণমানি ছোৱালীজনী আৰু আজিকালি কি হৈছে জানো মাহঁতৰ ঘৰলৈ গ'লে আচলতে এই আছে যে সেইকাৰণে নেকি মোক আহিবলৈ মনটো যায় ভাল লাগে তাত থাকি মানে আগতেতো ভাল লাগিছিলে এতিয়া মানে আৰু বেছি ভাল লগা হৈছে তাইৰ কাৰণে মানে দিনটো কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ মানে তাইৰ লগত লাগি থাকোঁতে ইফালৰ পৰা এবাৰ তাইক মাতোঁ সিফালৰ পৰা এবাৰ মাতোঁ হাঁহি চাওক আমাৰ পোৱালীজনী
মই কেইখনমান ফটো ক্লিক কৰিছিলোঁ আৰু ফটোখিনি মই ইয়াতে দি দিছোঁ। ইমান ধুনীয়া কালাৰ আহিছে নহয় ফটোবোৰত, চাই ভাল লাগিছে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰি যেন জনায়। আৰু যিসকলে আজি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, যদি ভাল লাগিছে ভিডিঅ'টো, তেনেহ'লে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায়। আপোনালোকৰ এই মৰমবোৰে মোক আগুৱাই যোৱাত বহুত সহায় কৰিছে আৰু মই সদায় বেছি ইনস্পায়াৰ হ'ম। আৰু যেতিয়া মই কাৰোবাক লগ পাওঁ, মোক যে কয় তোমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, ইনষ্টাগ্ৰামৰ ৰিলচবোৰ ভাল লাগে, আৰু মই কৰা এক্টিংবোৰ ভাল লাগে, মোৰ বহুত বেছি ভাল লাগে এই কথাটো শুনি পিনে। আৰু এটা কথা, আপোনালোকে যদি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব পাৰে। মোৰ আইডিটো হৈছে নয়নতৰা1888। মই কমেডি ভিডিঅ'জ বনাওঁ, ডান্সিং আৰু ময়ো বনাওঁ কমেডি ভিডিঅ'জ, গতিকে আপোনালোকে চাব পাৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।